নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ' লৈ মই কমল ডেকাই আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত কেইটামান আপোনালোকক আচৰিত তথ্য দিম, যিকেইটা তথ্য হয়তো আপোনালোকে নাজানে। তো বলক পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, 1 নম্বৰ তথ্যটো দিছোঁ মই আপোনালোকক। চাওক, আমি সকলোৱে হাই হিল দেখিছোঁ। হাই হিল কি আমি সকলোৱে জানো, যিবোৰ ছোৱালীবিলাকে পিন্ধি কিনে লেভেল মাৰে। 1.5 ফুটৰ ছোৱালী এটাইও পিন্ধি কিনে 3 ফুটৰ লেভেল দিয়ে, সেই হাই হিলৰ কথা কৈছোঁ। চাওক, হাই হিল পোনপ্ৰথমে মতা মানুহৰ কাৰণে উলিয়াইছিল, কিন্তু এতিয়া ছোৱালীবিলাকে পিন্ধে। এই তথ্যটো আপোনালোকে আগতে জানিছিলনে? হাই হিল পোনপ্ৰথমে মতা মানুহৰ কাৰণে উলিয়াইছিল, কিন্তু এতিয়া 1.5 ফুটৰ ছোৱালীটো পিন্ধি 3 ফুটৰ লেভেল দিয়ে, বা 3.5 ফুটৰ ছোৱালীটো পিন্ধি 5 ফুটৰ লেভেল দিয়ে। কিন্তু এইটো আগতে পোনপ্ৰথমে মতা মানুহৰ কাৰণে উলিয়াইছিল। 2 নম্বৰ, চাওক, এতিয়াতো গৰমৰ দিন, আমাৰ সকলোৰে ঘাম ওলায়। আপোনাৰো ওলায়, মোৰো ওলায়, হৰকান্তৰ ওলায়, ৰহিমলাৰো ওলায়, বিমলাৰো ওলায়, বা ভেলতাৰো ওলায়, সকলোৰে ঘাম ওলায়। কিন্তু আপোনালোকে বাৰু জানেনে যে মতা মানুহৰ তুলনাত মাইকী মানুহৰ তুলনাত মতা মানুহৰ দুগুণ ঘাম বেছিকৈ ওলায়। মানে মাইকী মানুহৰ তুলনাত মতা মানুহৰ দুগুণ ঘাম বেছিকৈ ওলায়। সেইকাৰণে আপুনিও চাগে ফক চক মাৰি গাৰ্লফ্ৰেণ্ডৰ কাষত যায়, আৰু ময়ো যাওঁ আৰু বিমলাৰ কাষত ফক চক মাৰি কিনে এনেকৈ আৰু। তো 3 নম্বৰটো মই আপোনালোকক কৈছোঁ। চাওক, বজ্ৰপাত কি আমি সকলোৱে জানো, যাক ইংৰাজীত থাণ্ডাৰ বল্ট বুলি কোৱা হয়। আমি সকলোৱে জানো বজ্ৰপাত কি, বিজুলী ঢেৰেকণি কি। চাওক, মাইকী মানুহৰ তুলনাত মতা মানুহৰ গাত বজ্ৰপাত পৰাৰ চান্সটো 5% বেছি। মানে 5% চান্সেছ মতা মানুহৰ গাত বজ্ৰপাত বেছিকৈ পৰে মাইকী মানুহৰ তুলনাত। তো এইটো নিশ্চয় গম পালে। এইবাৰ মই আপোনালোকক 4 নম্বৰ তথ্যটো কৈছোঁ। চাওক, আমাৰ এই পৃথিৱীত বসবাস কৰি থকা সকলো বস্তুৰে বয়স আছে। আপোনাৰ বয়স আছে, গৰুটোৰো বয়স আছে, ছাগলীৰো বয়স আছে, মোৰো বয়স আছে, সকলোৰে বয়স আছে। কিন্তু আপুনি বাৰু জানেনে, আপুনি যে বসবাস কৰি আছে এই পৃথিৱীখনৰ বয়স কিমান? চাওক, এই পৃথিৱীখনৰ বয়স হৈছে 4.54 বিলিয়ন ইয়াৰ্ছ, অৰ্থাৎ 4054 কোটি বছৰ। 4.54 বিলিয়ন ইয়াৰ্ছ। আৰু সেইটো যদি আমি কওঁ, তেতিয়াহ'লে 4054 কোটি বছৰ পৃথিৱীৰ বয়স। এইবাৰ মই আপোনালোকক 5 নম্বৰটো কৈছোঁ, মানে শেষৰটো কৈছোঁ। চাওক, আমি জানো যে পৃথিৱীখনে গতি কৰি আছে, কিন্তু কেতিয়াবা ভাবিছেনে পৃথিৱীখনে কিমান গতিত গতি কৰি আছে, বা ই কিমান গতিবেগত গতি কৰি আছে? চাওক, এই পৃথিৱীখনে প্ৰতি ছেকেণ্ডত 30 কিলোমিটাৰ বেগত গতি কৰি আছে। 30 কিলোমিটাৰ প্ৰতি ছেকেণ্ডত এই পৃথিৱীখনে গতি কৰি আছে। বা বহুত স্পীডত গতি কৰি আছে। আপুনি বাৰু ইমান স্পীডত গাড়ী চলাব নোৱাৰে, ময়ো নোৱাৰোঁ, কোনেও নোৱাৰে, স্পাইডাৰমেন হ'লেও নোৱাৰিব কিজানি। সেই আৰু হয়। তো যদি ভিডিঅ'টো ভাল লাগিল, কিবা জানিলে বুলি ভাবে, কিবা শিকিলে বুলি ভাবে, তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লাইক এটা কৰিব, আৰু কমেণ্ট কৰিবচোন বাৰু কেনেকুৱা হৈছে। তো এনেকুৱা জানিব লগা, শিকিব লগা নতুন তথ্যৰ কিছুমান ভিডিঅ' পাব লাগিলে আপোনালোকে মোৰ এই চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ৰাখক। তো আজিলৈ বাই 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 বাই। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় অসম।